বলক আজি আমাৰ গাঁৱৰ নলদবা পথাৰৰ আপোনালোকক মাকৈ খেতি দেখুৱাম। কেনেকুৱা পায় কমেণ্টত জনাব দেই। দেখিছানে শস্যবিধ কেনেকুৱা ঠন ধৰি লাগিছে। সঁচাই দেখিবলৈ ভালো লাগে আৰু মানে কষ্ট কৰিছে যেতিয়া বস্তু হ'বই আৰু মাটিত কি বস্তু নহয়। সেইকাৰণে মানুহে কৰ্ম কৰিব লাগে আৰু খেতি পথাৰ ভালকৈ কৰিলে আৰু হ'বই ন উন্নতি। সঁচাকৈ অতুলনীয়, মনটোৱে ভাল লাগিল কিবা এটা। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। ছাবস্ক্ৰাইব কৰি দিব।